নমস্কাৰ। বাঁহী এটা আচলতে সুৰ নহয়, বাঁহী এটা অনুষ্ঠান। বাঁহীয়ে য'ত অসমীয়া থলুৱা লোকবাদ্য নিৰ্মাণ কৰে, বাঁহীয়ে য'ত আমাৰ উঠি অহা প্ৰজন্মক এক বাটৰ সূচনা কৰে। সেই বাঁহীৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব লৈছে শ্ৰী শ্ৰী মুক্তিযোদ্ধা পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত। আৰু ইয়াৰ বাঁহীৰ ৰাইজৰ কষ্টৰ ফলত তেওঁলোকে চৌদিশটো সজাই তুলিছে। আৰু আপোনালোকে আহি সোঁফালে দেখিব সেই পতাকা বেদী, সুন্দৰকৈ পতাকা বেদী নিৰ্মাণ কৰা হৈছে, আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু ৰাইজৰ আদৰৰ বাবে আমি আচলতে ইয়াতে অস্থায়ী এটি কাৰ্যালয় বনাইছিলোঁ। আৰু অস্থায়ী কাৰ্যালয় বৰ্তমানলৈকে আমাৰ কিমানখিনি সংখ্যক নাম হৈছে আপোনালোকক দেখাব বিচাৰিছোঁ। বৰ্তমানলৈকে আমাৰ নামৰ সংখ্যা হৈছে 173গৰাকী। 173গৰাকী প্ৰতিযোগী আমি পাবলৈ সক্ষম হৈছোঁ। এয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদত, ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে আমি ইমানখিনি বৰ্তমানলৈকে প্ৰতিযোগী হৈছে। অহা কাইলৈ আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে। আৰু ইয়াত দেখিছে বাঁহী পৰিয়ালৰ প্ৰত্যেকজনেই আচলতে কৰ্মত নিয়োজিত হৈ আছে। কিদৰে গামোচা লগাইছে আপোনালোকক দেখাব বিচাৰিছোঁ। বাঁহীৰ যিসকল অতিথি আহিব, অতিথিক আপ্যায়নৰ বাবে ইয়াত এটা পেণ্ডেল দিয়া হৈছে, য'ত গৰমৰ প্ৰতি চকু ৰাখি পেলাই তেওঁলোকৰ বাবে ফেনৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন ধৰণৰ ফেন লগাইছোঁ আৰু এইফালৰ ফেন আছে। আৰু ইয়াতেই তেওঁলোকক খোৱা হ'ব। অতিথিসকলক খোৱাৰ বাবে আমি এই ব্যৱস্থা কৰিছোঁ। আৰু এইফালে বনোৱাৰ বাবে আমি এটা নিৰ্মাণ কৰা হৈছে বনোৱাৰ বাবে। তাৰোপৰি পানীৰ সুবিধাৰ বাবে আমি যোৰহাট পৌৰসভাৰ লগত যোগাযোগ কৰি পানীৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকক সকলোবোৰ দেখাই গৈ আছোঁ। বাঁহী পৰিয়ালৰ যিখিনি কষ্ট কৰিছে সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, জবৰদস্ত, একদম ধুনীয়াকৈ বাঁহী পৰিয়ালৰ প্ৰত্যেকজন অভিভাৱকে কিদৰে কাম কৰিছে চাওক। এটা গাঁৱৰ পৰিৱেশ দিবৰ বাবে চেষ্টা কৰিছে। এটা ধুনীয়াকৈ লাগি আছে যে শয়ন খেৰেদি এটা চালি বনাব চেষ্টা কৰিছে এটা গাঁৱৰ পৰিৱেশ দিবৰ বাবে। আৰু সোমাই আপোনালোকে সন্মুখৰ ভাগত দেখিব আমাৰ যিখন থলুৱা শিল্পীয়ে নিৰ্মাণ কৰা আমাৰ জাপিৰ পৰা আদি কৰি খৰাহীৰ পৰা আদি কৰি ডলাৰ পৰা আদি কৰি আমাৰ হেৰাই যাবৰ পৰা মাছ ধৰা সঁজুলিৰ পৰা অসমীয়াৰ যিসকল সম্পদ বুলি কোৱা হয়, সকলোবিধ আপোনালোকে ইয়াতে দেখা পাব। আমি ভিতৰৰ ভাগলৈ যাব বিচাৰিছোঁ। ভিতৰৰ ভাগলৈ গৈ আপোনালোকক দেখাব বিচাৰিছোঁ বাঁহীৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো কেনেদৰে যোৰহাট জিলা পুথিভঁৰালত নিৰ্মাণ কৰা হৈছে। অহা কাইলৈ ইয়াতে অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ দৰ্শকসকল বহিব আৰু জোৰদাৰ আমাৰ প্ৰস্তুতি চলি আছে। ইয়াত দেখিছে থলুৱা লোকবাদ্যৰ যিহেতু অনুষ্ঠান, থলুৱা লোকবাদ্যৰ অনুষ্ঠানত যিমান পাৰে থলুৱা লোকবাদ্যৰে মঞ্চভাগ সজাই তোলা হৈছে। মঞ্চভাগ সজাই তোলা আপোনালোকক দেখাব বিচাৰিছোঁ ওচৰৰ পৰা। এইটো হৈছে অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপাটো। লগতে বিভিন্নজনে সহায় কৰি আছে। আৰু জবৰদস্ত ৰাইজৰ বাঁহী পৰিয়ালৰ কষ্টৰ ফলত যিমান পাৰে চেষ্টা কৰি সিমানকণ হৈছেগৈ। আৰু সুৰজদা কি ক'ব? কি কৰি মানে ৰাইজে ভাল পায় চাওক, আহক আমাৰ বাঁহী পৰিয়াললৈ। এটা নতুন সোৱাদ পাব। আমি আশাবাদী এটা নতুন সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনাৰ খবৰ কাৰণেই কৰিছোঁ, আচলতে উঠি অহা প্ৰজন্মৰ কাৰণেই কৰিছোঁ। আপোনালোকে যদি আহে আমাৰ কাৰণে সঁচাকৈয়ে ভাল হ'ব। আহক সকলোৱে আমাক সহায় কৰক, আমাৰ উঠি অহা প্ৰজন্মক সহায় কৰক। আপোনালোকে বাহিৰলৈ আহিব। কাইলৈ প্ৰতিযোগিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি নহয়, আচলতে উঠি অহা প্ৰজন্মক তেওঁলোকক লৈ আহিব। বাঁহীয়ে কি কৰি আছে, অনাগত দিনত বাঁহীয়ে কি কৰিব, এখন ভৱিষ্যতৰ সপোন দেখিব। আৰু আপোনালোকৰ অতিথিক আমি আপ্যায়ন কৰিবলৈ সকলো বাঁহী পৰিয়াল সাজু আছোঁ। আপোনালোক আহিব মাথোন, আমাৰ অনুষ্ঠানত অংশীদাৰ হ'ব। আৰু এখন আসন আপোনালোকে ভালদৰে দিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু তথাপিও আহিবলৈ আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। জয় আই অসম, ধন্যবাদ।